লখিমপুৰত গৰু বিহু উদযাপন। আজি গৰু বিহু সমগ্ৰ ৰাজ্যবাসীৰ লগতে লখিমপুৰ জিলাৰ গাঁৱে ভূঞে নদ নদী পুখুৰী আৰু জলাশয়ত গৰুক মাহ হালধি সানি পুৱাই গা ধুৱায়। এই মুহূৰ্তত দিবলৈ ওলাইছো ইয়ামি পাব্লিক নিউজৰ সমূহ দৰ্শকলৈ লখিমপুৰত উদযাপন কৰা হৈছে গৰু বিহু। লখিমপুৰ জিলাৰ গাঁৱে ভূঞে নদ নদী পুখুৰী আৰু জলাশয়ত গৰুক মাহ হালধি সানি পুৱাই গা ধুৱায়। লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰু বৃহত্তৰ মহাইজানবাসী ৰাইজৰ সহযোগত ওৱনহিৰি গাগৰ নদীৰ পাৰত সমজুৱাকৈ গৰু বিহু উদযাপন হয়। আৰু নেৰেনেপেৰা বৰষুণৰ মাজতো পুৱাৰে পৰা ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি এক উখল মাখল পৰিৱেশৰ মাজেৰে উদযাপন হয় গৰু বিহু। লখিমপুৰত উদযাপন কৰা হৈছে গৰু বিহু। সমগ্ৰ ৰাজ্যবাসীৰ লগতে লখিমপুৰ জিলাৰ গাঁৱে ভূঞে নদ নদী পুখুৰী আৰু জলাশয়ত গৰুক মাহ হালধি সানি পুৱাই গা ধুৱায়। লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰু বৃহত্তৰ মহাইজানবাসী ৰাইজৰ সহযোগত ওৱনহিৰি গাগৰ নদীৰ পাৰত সমজুৱাকৈ গৰু বিহু উদযাপন কৰা হৈছে। আৰু নেৰেনেপেৰা বৰষুণৰ মাজতো পুৱাৰে পৰা ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি এক উখল মাখল পৰিৱেশৰ মাজেৰে উদযাপন হয় গৰু বিহু। বিহু পালন কৰিছে বৰষুণৰ বতৰত এইবাৰ বিহু বৰ পালন কৰিব পৰা নাই, ৰাইজ ওলাই আহিব পৰা নাই। তেনেধৰণে তাৰমানে তথাপিতো আমাৰ নিয়মটো পালন কৰিবৰ কাৰণে সকলো ৰাইজ অলপ ওলাই আহিছে। বৰ এটা মন ফূৰ্তি নাই বতৰ বৰষুণৰ কাৰণে। তাকে আমাৰ সমূহ এইটো পৰম্পৰা বুলিয়ে তিনিভাগৰ এভাগ ৰাইজ ওলাইহে আহিছে, কিন্তু বতৰৰ পৰা ঘৰৰ পৰা ওলাব পৰা নাই। ৰাখি লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে যোৱা বছৰৰ পৰা যি গৰু বিহু উদযাপন কৰাৰ সংকল্প লৈছিল, এই পৰম্পৰা অক্ষুণ্ণ ৰাখি আজি আমি এই ঘাগৰ ঘাটত সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত আহি উপস্থিত হৈছোঁহি। দেখিছে বৰষুণ দি আছে, তথাপি কিন্তু উদ্যম কমা নাই, ৰাইজৰ সহযোগিতা কমা নাই। এইটোৱে প্ৰমাণ কৰে যে বিহু অসমীয়া জাতিৰ হিয়াৰ অমুঠু। লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন বা 64 সংখ্যক লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰু সম্পূৰ্ণ পৰম্পৰা ঐতিহ্য সৃষ্টি সম্প্ৰীতি এই শব্দবিলাকৰ লগতে লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে আটাইতকৈ বেছি গুৰুত্ব দিয়ে। আৰু আগন্তুক সময়তো লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ যি ঐতিহ্য আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখিব লাগিব। বৃহত্তৰ অসমীয়া জাতিৰ যি সৰ্বাংগীন উন্নতি, অসমীয়া জাতিৰ যি কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ পণ, এই ৰক্ষা কৰাৰ পণক সৰুগত কৰি লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে আগন্তুক দিনতো এনেধৰণৰ পৰম্পৰা অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে কৰি যাব। এই লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আজি 64 বছৰ ভৰি দিছে। এই 64 বছৰৰ লগত সংগতি ৰাখি পৰম্পৰা অক্ষুণ্ণ ৰাখি আজি লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি প্ৰথম কাৰ্যসূচী গৰু বিহু কাৰ্যসূচী। আৰু গৰু গা ধুৱাবৰ কাৰণে লখিমপুৰ অন্তৰ্গত মহাইজান অঞ্চলৰ ঘাগৰ নদীৰ পাৰত আজি এই পৰম্পৰা অক্ষুণ্ণ ৰাখি এই কাৰ্যসূচী পালন কৰা হৈছে। আজি মহাইজানবাসী ৰাইজৰ তথা লখিমপুৰবাসী ৰাইজৰ আমি সহায় সহযোগিতা পাইছোঁ। ইতিমধ্যে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি যাতে অসমবাসী তথা লখিমপুৰবাসী ৰাইজক এই ৰঙালী বিহুৰ ৰঙালী বিহুৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আগন্তুক দিনবোৰ যাতে অসমীয়া জাতিটোৱে প্ৰাণ পাই উঠক, যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'বৰ কাৰণে এনে পৰম্পৰা আজি নৱপ্ৰজন্মৰ মাজত এই গৰু গা ধোৱা পৰম্পৰা যি লুপ্তপ্ৰায় অৱস্থা হৈছেগৈ, সেই পৰম্পৰা যাতে নতুন প্ৰজন্মই আঁকোৱালি লওক, নতুন প্ৰজন্মই গৰু গা ধোৱা কাৰ্যসূচী পালন কৰক। ইয়াৰ আশাৰে আমি লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এই গৰু গা কাৰ্যসূচী। লখিমপুৰৰ পৰা হাবিজুল ইছলামৰ ৰিপৰ্ট, এমি পাব্লিক নিউজ। মায়ে জানে যে নিউট্ৰিয়েণ্টছ যেনে ভিটামিন A, B2 আৰু C শিশুৰ বিকাশৰ বাবে আৱশ্যক। পিছে এটা ষ্টাডিত পোৱা গৈছে যে প্ৰত্যেক দ্বিতীয় শিশুৰ এটা নহয় এটা কি নিউট্ৰিয়েণ্টৰ অভাৱ থাকে। শিশুৰ পুষ্টিৰ যত্ন লওক, তেওঁলোকক পুষ্টিকৰ হৰলিক্স দিয়ক। ইয়াৰ দৈনিক 2 কাপে শিশুক এনে আৱশ্যকীয় গ্ৰোথ নিউট্ৰিয়েণ্টছ দিয়ে যি শিশুৰ বিকাশৰ বাবে প্ৰয়োজন। শিশুৰ নিউট্ৰিশ্যনত এৰাধৰা নকৰিব, আহাৰৰ সৈতে তেওঁলোকক হৰলিক্স দিব। এয়া আছিল মেডিফেক্স হৰলিক্সৰ বাবে।